নমস্কাৰ জনাইছোঁ ছাত্ৰ-ছাত্ৰীসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। গতিকে আজি আমি ভিডিঅ'টোৰ জৰিয়তে এটা প্ৰগ্ৰাম ৰান কৰিবলৈ চেষ্টা কৰিম। যিটো ৰান কৰিম তাৰ বাবে আমি কুৱেশ্যনটো স্ক্ৰীনত দিয়া আছে। এটা চিম্পল প্ৰগ্ৰাম এটা ৰান কৰিম। ৰাইট এ প্ৰগ্ৰাম টু এড 2 numbers ইউজিং চি লেংগুৱেজ। গতিকে এইটো ৰান কৰিম আমি। এইটো ৰান কৰিবলৈ আমি কি কৰিব লাগিব এই ভিডিঅ'টোৰ জৰিয়তে সকলোবোৰ জনাম। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিলে হ'ল। গতিকে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। গতিকে প্ৰগ্ৰাম এটা ৰান কৰিবলৈ আমি প্ৰথমতে অনলাইন কম্পাইলাৰৰ ইউজ কৰিম। গতিকে অনলাইন কম্পাইলাৰটো আমি ক্ৰমত গৈ চাৰ্চ কৰিলে আমি পাই যাম, বা গুগলত গৈ চাৰ্চ কৰিলেও হৈ যাব। তাৰপাছত এনেধৰণৰ ইণ্টাৰফেচ এখন আহিব। তাত গৈ আমি অনলাইন চি কম্পাইলাৰত গৈ ক্লিক কৰিলে হ'ল। তাৰপাছত ইয়াত এখন পেজ খোল খাব। ইয়াত গৈ আমি প্ৰগ্ৰামটোৰ ডাটাখিনি লিখিম। তাৰপাছত এইটো ৰান কৰিবলৈ চেষ্টা কৰিম। গতিকে সকলোতকৈ আগতে আমি হেডাৰ ফাইল লিখিব লাগিব, যিহেতু আমি চি প্ৰগ্ৰাম এটা ৰান কৰিম। গতিকে ইনক্লুড studio.h এইটো হেডাৰ ফাইলৰ বিষয়ে আমি লিখি ল'ব লাগিব। ইয়াৰ আগৰ ভিডিঅ'টোত আমি থিয়ৰীৰ বিষয়ে আলোচনা কৰিছিলোঁ, যিটোত আমি এই সকলোবোৰৰ ষ্ট্ৰাকচাৰৰ বিষয়ে আলোচনা কৰিছোঁ। যদি সেই ভিডিঅ'টো এতিয়ালৈকে চোৱা নাই, আই বাটনত দিয়া আছে, ক্লিক কৰি চাই ল'ব পাৰে। তাৰপাছত INT মেইন লাগিব। চি প্ৰগ্ৰাম কৰিলে এইটো এটা লাগিব। তাৰপাছত আমি ইয়াত ভেৰিয়েবল লিখিব লাগিব, ডাটা টাইপ লিখিব লাগিব, যিহেতু এইটো এটা ইণ্টিজাৰ টাইপ ডাটা টাইপ হ'ব। গতিকে এইটো INT লাগিব। তাৰপাছত আমি ভেৰিয়েবল ডিক্লেয়াৰ কৰিব লাগিব। 2টা নম্বৰ যিহেতু আমি যোগ কৰিম, গতিকে তাৰ বাবে A আৰু B দুটা ল'লোঁ, আৰু এটা C এক্সট্ৰাকৈ লাগিব, যিটোৰ বিষয়ে পিছত আমি প্ৰগ্ৰামটোৰ বিষয়ে লিখি গৈ থাকোঁতে আমি বুজি পাম। তাৰপাছত আছে প্ৰিণ্টএফটো লিখি আমি প্ৰিণ্টএফৰ ইউজৰ বিষয়ে আগৰ ভিডিঅ'টোত কৈ দিছোঁ, এতিয়া চাই গ'লে হ'ল। ইয়াত লিখিছোঁ এণ্টাৰ দ্য ভেলু অফ A। আমি এৰ বাবে যিটো ভেলু পুট কৰিম সেইটোৰ বাবে আমি প্ৰিণ্টএফত লিখি দিলোঁ। তাৰপিছত এইটোৰ তলত লিখিম আমি স্কেনএফতো তেনেকৈ লিখিম, আমি লিখি লওঁ। ইয়াত লিখি ল'লোঁ %d, ঊৰ্ধ্বকমাৰ ভিতৰত থাকিব যিটো %dটো। তাৰপাছত কমা দি NA ইয়াত লিখি ল'লোঁ। সদায় কোনো এটা লাইনৰ শেষত আমি এই চিম্বলটো ইউজ কৰি লাইনটো শেষ কৰিব লাগে। তাৰপাছত নেক্সট লাইনটোত আমি আহি ল'লোঁ। ইয়াত বিৰ বাবেও তেনেকুৱাকৈ প্ৰিণ্টএফ এণ্টাৰ দ্য ভেলু অফ B তেনেকৈ লিখিব লাগিব। তাৰপাছত লাইনটোত আমি স্কেনএফ কৰি বিৰ বাবে লিখিব লাগিব, যিটো পেষ্ট কৰি দিলে হৈ গ'ল। তাৰপাছত আমি চিৰ বাবে যদি এনেদৰে প্ৰিণ্ট কৰোঁ, আমি প্ৰথমতে প্ৰিণ্টটো কপি পেষ্ট কৰি লওঁ চিৰ বাবে। ইয়াত আমি যদি পেষ্ট কৰি দিওঁ চিৰ বাবে, আমাৰ এইটো ভুল হ'ব, কিয়নো তাৰ আগত আমি চিটো কি সেইটো ডিক্লেয়াৰ কৰিব লাগিব। চিটো কি হয় সেইটো ডিক্লেয়াৰ কৰি ল'ব লাগিব। গতিকে এইটো লাইন আমি পিছত লিখিব লাগিব। তাৰ আগত আমি চিটো কি হয় সেই বিষয়ে ডিক্লেয়াৰ কৰি ল'ব লাগিব। ইয়াত আমি চিটো কি হয় কৈ দিওঁ, C = A+B, অৰ্থাৎ A+B মানে অৰ্থাৎ আমি 2টা নম্বৰ যিহেতু এড কৰিম, এই দুটাৰ যোগফল = C। তাৰপাছত এইবাৰ আমি প্ৰিণ্টএফৰ লিখিব লাগিব। ইয়াৰ আগত আমি চিটো ডিক্লেয়াৰ কৰি ল'ব লাগিব কি হয়। ইয়াত আমি প্ৰিণ্টএফত লিখিলোঁ the sum of 2 numbers equal to
ইয়াত আমি লিখিব লাগিব %d কমা c লিখিব লাগিব আমি। এতিয়া আমাৰ এই প্ৰগ্ৰেমটো যিখিনি ডাটা ভৰাব লগা আছিল সেইখিনি আমি গোটেইখিনি ভৰাই ল'লোঁ। এতিয়া আমি ৰান কৰিব পৰা হ'লোঁ প্ৰগ্ৰেমটো। গতিকে এতিয়া ওপৰত ৰান অপশ্যন এটা আছে, সেইটোত গৈ ক্লিক কৰি দিলে প্ৰগ্ৰেমটো ৰান হৈ যাব। গতিকে ইয়াত আমাৰ প্ৰগ্ৰেমটোত কোনো ধৰণৰ এৰৰ নাই, গতিকে এৰৰ দেখুওৱা নাই। যদি এৰৰ থাকে এৰৰ দেখুৱাব। গতিকে এতিয়া ভেলুকেইটা এণ্টাৰ কৰি ল'লোঁ আমি, যিটো ইয়াত শুদ্ধ দেখুৱাইছে। আমি অন্য এটা ভেলু পুট কৰি চাই লওঁ। ইয়াত আমি এৰ ভেলু বহুৱাব দিছে, য'ত 2 পুট কৰিলোঁ। এইবাৰ বিত আমি বিৰ ভেলুটো 18 পুট কৰিলোঁ। গতিকে যিহেতু দুটা নম্বৰ এড কৰিম, ইয়াৰ যোগফলটো আমাৰ 20 হ'ব লাগিব, যিটো প্ৰগ্ৰেমটো ভেলু পুট কৰাৰ পিছত দেখুৱাই আছে 18 + 2 = 20। গতিকে আজিৰ এই চিম্পল প্ৰগ্ৰেম এটা ৰান কৰি দেখুৱালোঁ। যদি ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু আজিৰ ভিডিঅ'টোৰ জৰিয়তে নিশ্চয়কৈ আপোনালোকে কিছু শিকিব পাৰিছে বুলি আশা কৰিব পাৰি। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই। ধন্যবাদ।